हेलो गाइस वेलकम बैक टू माय चैनल आशा करूँ आपनालोक सकलो भाले कुशले आछे আজি মই আপোনালোকৰ ওচৰত এটা আচাৰৰ ৰেচিপি লৈ আহিছো আপোনালোকে যদি ভাল পাইছে মোৰ এই ৰেচিপিটো তেনেহলে লাইক কৰি দিব বুলি আশা ৰাখিলো আৰু মোক আপোনালোকে সাপোৰ্ট কৰি যাব বুলিও আশা ৰাখিলো মোৰ যেটো লাষ্ট ভিডিও আছিল হেতু মই চাহৰ ওপৰত বনাইছিলো আপোনালোকে যদি ভিডিওটো চোৱা নাই তেনেহলে মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে চাই লব মই বাগানৰ এটা সৰু ভিডিও আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো আপোনালোকে ভিডিওটো চাই লওক আৰু যদি আপোনালোকক গুটেই বাগানৰ টুৰটো লাগে তেনেহলে মোক কমেন্টত জনাব মই দিবলৈ ট্ৰাই কৰিম তেনেহলে আমি ভিডিওটো চাওঁচোন Over the edge, feel like I'm floating through the air. ফাৰ্ষ্টতে মই আচাৰৰ কাৰণে চাৰিটা বেঙেনা লৈছো আপোনালোকে এনেকুৱা ধৰণৰ সব বেঙেনা ব্যৱহাৰ কৰিব পাৰে কিন্তু এটো বেঙেনা বেছি ভাল হয় এতিয়া মই ঠাৰিটো গুছাই মিহি মিহিকে কাটি লম মই এটা দেখাই দিছো আপোনালোকক কাটি এনেদৰে ৰাখিব পাৰে আৰু ইয়াতকে সৰু বিচাৰিলে সৰু কৰিব পাৰে এখিনি আমাৰ হৈ গৈছে এতিয়া এনেকৈ গুটেখিনি কাটি লম এখিনি মু গুটেখিনি কাটা হৈ গৈছে আপোনালোকে এখিনি বেছি পাতল নকৰিব অলপ দাঁতকে ৰাখিব কাৰণ আমি ভিনেগাৰ তিয়াম আৰু মানে ভাজিলে যেতিয়া লৰাম তেতিয়া বস্তুটো ভাঙি যাবও পাৰে এতিয়া এই গুটেখিনি ভিজাকে আমি ভিনেগাৰটো দিব লাগিব এই গুটেখিনি ভিজাকে আৰু এবাৰ চামুচৰে লৰাই পালে 24 আৱাৰ্ছৰ কাৰণে ৰাখি দিব 4 আৱাৰ্ছৰ পিছত আমাৰ এখিনি হৈ গৈছে কালাৰটো চেঞ্জ হৈ গল এতিয়া এখন কেৰাহীত মই 5 টেবুলস্পুন জোখৰ অইল দিম আৰু আপোনালোকে মোৰ খুৰাৰ বাগানখন দেখি কেনেকুৱা পালে মোক জনাবচোন আমাৰ তেলখিনি গৰম হৈ গৈছে এতিয়া বেঙেনাখিনি মানে আমি ভিনেগাৰ বা বেলেগ কৰি তেলত দি দিম আৰু 5 মিনিটৰ কাৰণে ভালদৰে ভাজি লম ইয়াতে মই 1/4 মই হালধি পাউডাৰ আৰু 1/2 টিস্পুন জলকীয়া পাউডাৰ ব্যৱহাৰ কৰিছো আৰু আন্দাজ অনুসাৰে নিমখ দিছো এখিনি ভালদৰে লৰাই লম এতিয়া মই এখিনিত যিখিনি ভিনেগাৰ তিয়াই ৰাখিছিলো সেইখিনি এড কৰি লম এক্সট্ৰা পানী বা ভিনেগাৰ ব্যৱহাৰ নকৰো সেইখিনিতে এখিনি মই হিজাই লম অলপ সময় 10 মিনিটৰ কাৰণে ৰাখি দিম এই আচাৰটো বনাবলৈ ইমান তেল বা মছলাৰ দৰকাৰ নাই খুব কম বস্তুতে আচাৰটো হৈ যায় আপোনালোকে ঘৰত ট্ৰাই কৰি চাব এতিয়া ইয়াতে মই চাৰিটা ৰঙা জলকীয়া লৈছিলো তেতিয়া আপোনালোকে ইয়াতে ইচ্ছা কৰিলে শুকান জলকীয়া ব্যৱহাৰ কৰিব পাৰে কিন্তু জলকীয়াটো একদম লাষ্টত দিব 10 মিনিটৰ পিছত আমাৰ এখিনি এনে ধৰণৰ হৈছে আৰু 5 মিনিট ৰাখিম আমি এখিনি মিনিটৰ পিছত আমাৰ এখিনি হৈ গৈছে মই গোটেই আচাৰখিনি মই মিডিয়াম ফ্লেমতে বনাইছো এতিয়া এখিনি আমাৰ হৈ গল গেছ অফ কৰি দিম এইখিনি আমাৰ বেঙেনাৰ আচাৰ ৰেডি হৈ গৈছে আপোনালোকে যদি মোৰ প্ৰসেসটো ভাল পাইছে বনোৱাৰ তেনেহলে আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব বুলি আশা ৰাখিছো আৰু মোৰ যদি ভিডিওবিলাক ভাল পাইছে তেনেহলে বেছিকে শেয়াৰ কৰি দিব with your family and friends একেবাৰে লাষ্টত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো তেনেহলে আজিলৈ আহো আনটা নতুন ভিডিওলৈ আপোনালোকক আকৌ লগ পাম টেক কেয়াৰ বাই বাই Always do it on my own, so I gotta get through it. And the only thing I know is to love what I'm doing. Never give up.